অসম-অৰুণাচল সীমাৰ চুক্তি উলংঘা অৰুণাচলীয়ে দখল কৰে অসমৰ ভূমি, নিৰ্মাণ কৰে অসমৰ ভূমিত ঘৰ। অসম-অৰুণাচলৰ সীমাক লৈ পুনৰ সংঘাত বৃদ্ধি পোৱাৰ আশংকা। অলপতে চিজুচাত অসম চৰকাৰ আৰু অৰুণাচল চৰকাৰৰ মাজত আলোচনাৰ মাজেৰে এক চুক্তিও সম্পাদিত হয়। এই সীমা বিবাদ মীমাংসা কৰাৰ পাছত আজি পুনৰ অৰুণাচলীয়ে অসমৰ মাটি বেদখল কৰি ঘৰ-দুৱাৰ নিৰ্মাণ কৰাৰ অভিযোগ উঠিছে। আজি অৰুণাচলীয়ে অসমৰ মাটি বেদখল কৰা ঘিলাধাৰী অঞ্চল পৰিদৰ্শন কৰে নদুৱাৰ ৰাজস্ব বিষয়া ডক্টৰ আকাশদ্বীপ কাকতি, দীপলুঙা বনাঞ্চলিক বিষয়া বাপুকণ বসুমতাৰী আৰু চতিয়া আঞ্চলিক পঞ্চায়তৰ সভাপতি লক্ষীকান্ত বৰাৰ লগতে চতিয়া আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া শ্যামলজ্যোতি শইকীয়াৰ লগত যোৱা এটা বৃহৎ দলে সমগ্ৰ ঘিলাধাৰী অঞ্চল পৰিভ্ৰমণ কৰি অসমৰ ভূমি বেদখলকাৰীসকলক তথা চুক্তি উলংঘা কৰা অৰুণাচলীসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে পৰিভ্ৰমণকাৰী দলটোৱে। 7 এপ্ৰিলত আমাৰ পীযুষ মন্ত্ৰী মহোদয় আৰু আমাৰ লোকেল চতিয়া সমষ্টিৰ বিধায়ক মহোদয় চিজুচাৰ পাকে আইবিত তেখেতলোকে বৰ্ডাৰ সংক্ৰান্তে এখন মিটিং হয়। তেখেতলোকৰ মিটিঙৰ মূল উদ্দেশ্যটো সীমা সমস্যা। গতিকে তেখেতলোকে গিভ এণ্ড টেক পলিচিৰ জৰিয়তে সীমা সমস্যাবিলাক সমাধান কৰিবৰ বাবে তেখেতলোকে চিন্তা চৰ্চা কৰিছে। আৰু সেইদিন ধৰি তেখেতলোকে আমাক যে এটা নিৰ্দেশ দিছে যে আমি মাজে সময়ে বৰ্ডাৰ এলেকাটো মনিটৰিং কৰি আমি যি পাওঁ আমাৰ কি সমস্যা সেইবিলাক আমি অৱগত কৰিব লাগে। ঠিক সেইমতে মই যোৱা 20 তাৰিখে বিশেষ সূত্ৰে গম পালোঁ যে আমাৰ অৰুণাচলৰ কিছু মানুহে আমাৰ ঘিলাধাৰী এৰিয়াত আমাৰ নদুৱাৰ ৰিজাৰ্ভ বাউণ্ডেৰীৰ ভিতৰ মাটি বেদখল কৰিছে বুলি গম পাই মই 20 তাৰিখে আহিলোঁ। আহি এই এলেকাটো আমি পৰ্যবেক্ষণ কৰি মই গম পালোঁ যে ইয়াত এটা চাংঘৰ আৰু এটা টংঘৰ সাজি আৰু কিছুমান উডেন পোষ্ট দি হাই ভল্টেজ চ'লাৰ ফেন্সিং দি তেখেতলোকে মিনিমাম 6-7 হেক্টৰ মাটি আমাৰ অসমৰ মাটি অধিগ্ৰহণ কৰি নতুনকৈ। কিন্তু আগতে তেখেতলোকে কৰিছিলে, কিন্তু এতিয়া নতুনকৈ আকৌ চাফা কৰা দেখা পোৱা গৈছে। গতিকে সেই অনুপাতে মই এই বস্তুটো মই চিভিল এইচডিঅ ছাৰ আৰু SDC ছাৰ আৰু আমাৰ DFO মহোদয় ছাৰক আমি অৱগত কৰাত SDC ছাৰৰ সৈতে আজিৰ দিনটোত তেখেতলোকে ইনস্পেকশ্যন কৰিবৰ কাৰণে মোক পঠিয়ালে। আৰু ইনস্পেকশ্যন কৰি আমি সেইটোৱে পালোঁ যে তেখেতলোকে ইয়াত ঘৰ বনাই মাটি অকুপাই কৰি থকাটো আমি পৰিলক্ষিত হৈছে। আৰু লগতে আজি SDC ছাৰৰ লগতে আমাৰ লোকেল ৰিজনেল কমিটিৰ মেম্বাৰ আমাৰ লক্ষীকান্ত বৰাদেৱো আহিছে আৰু আমাৰ চতিয়া পুলিচ আৰু SDC ছাৰো আহি আমি পৰ্যবেক্ষণ কৰি মই যিটো ৰিপৰ্ট দিছিলোঁ সেইটো ৰিপৰ্টকে আমি পাইছোঁ। কেনেকুৱা ধৰণৰ পদক্ষেপ ল'ব এতিয়া আমি এইটো চাই মেলি আমি আকৌ এটা ৰিপৰ্ট দিম। তে ওপৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষই কি ডিচিশ্যন লয় সেইটোৰ ওপৰতহে নিৰ্ভৰ কৰিব। এইটো কোন এৰিয়া পৰে? এইটো ঘিলাধাৰী নদুৱাৰ ৰিজাৰ্ভ ফৰেষ্টৰ অন্তৰ্গত ঘিলাধাৰী এৰিয়া আৰু ইয়াৰ আগতে অসমতে পৰে। আৰু ইয়াৰ আগতে মনাই পৰা অলপ ওপৰলৈ 2মুখ এৰিয়াত মিনিমাম তেখেতলোকে 2 হেক্টৰমান মাটি একেদৰে তেখেতলোকে তামোল খেতি লগাই অধিগ্ৰহণ কৰিছিলে। কিন্তু সেইটো ৰিপৰ্ট দি বৰ্তমান সেইটো স্থগিত আছে। অলপতে যোৱা 7 এপ্ৰিলত গাৰ্জেন মিনিষ্টাৰ পীযুষ হাজৰিকা ডাঙৰীয়া আমাৰ চতিয়া সমষ্টিৰ মাননীয় বিধায়ক মহোদয় সীমান্তলৈ আহি এই অঞ্চল পৰিৱেশন কৰিছিল। যিহেতু মুখ্যমন্ত্ৰী মহোদয়ৰ নেতৃত্বত এখন ৰিজনেল কমিটি আছে আৰু কইনাধৰাত আজি কেইদিনমান পূৰ্বে এই বৈঠক বহিছে। এই বৈঠকৰ উদ্দেশ্য আছিল যে অসম আৰু অৰুণাচল চৰকাৰৰ মাজত এই সীমা বিবাদৰ দীৰ্ঘদিনীয়া সীমা বিবাদৰ এটা চুক্তি সম্পন্ন হৈছে। আৰু প্ৰথম পৰ্যায়ত ইতিমধ্যে যিবিলাক অঞ্চলত অৰুণাচল চৰকাৰৰ অসমৰ মাটি অধিগ্ৰহণ কৰিছে তাৰ সমপৰিমাণৰ মাটি অসম চৰকাৰক তেওঁলোকে দিব আৰু অসম চৰকাৰে য'ত কৰিছে তেওঁলোকে অৰুণাচল গভৰ্ণমেণ্টক ঘূৰাই দিব। এনেধৰণৰ এটা বুজাপৰাৰ চুক্তি প্ৰথম পৰ্যায়ত হৈছে। সেইটো হ'ল প্ৰথম পৰ্যায়ৰ। তো আজি আমি আহিছোঁ যে অৰুণাচল গভৰ্ণমেণ্টৰ লগত হোৱা চুক্তিৰ পিছতো আজি আমি যি নদুৱাৰ ফৰেষ্টৰ আজি ঘিলাধাৰীত আছোঁ, এক সীমান্তৱৰ্তী অঞ্চল। আজি আমি ইয়াত আহি দেখিছোঁ যে ইয়াতে এটা ঘৰ অৰুণাচলৰ বাসিন্দাই বনাইছে আৰু এটা টঙি ঘৰো আছে। তেওঁলোকে ইয়াত খেতি বাতি কৰাৰ উদ্দেশ্য ইতিমধ্যে বিভিন্ন লেচু বা অন্যান্য গছ আমি ইয়াত ৰোৱা দেখিছোঁ। ইয়াৰ পৰা আমাৰ এইটো দেখিছোঁ যিটো এইটো চুক্তিটো পুনৰ তেওঁলোকে উলংঘা কৰিছে। গতিকে এই সম্পৰ্কত আজি চাৰ্কল অফিচাৰ ডাঙৰীয়া আহিছে। তাৰপিছত আমাৰ স্থানীয় চতিয়া থানাৰ IC ডাঙৰীয়াও আছে, আমাৰ ৰেঞ্জাৰ বড়ো ডাঙৰীয়াও আছে। গোটেই বিষয়টো পৰ্যবেক্ষণ কৰি ইয়াৰ এটা ৰিপৰ্ট ঊৰ্ধ্বতন কৰ্তৃপক্ষক দিব লাগিব, সময় দল দিব লাগিব আৰু অইন কৰ্তৃপক্ষক দিব লাগিব যে এই যে চুক্তি উলংঘা কৰিছে ই পুনৰ
আজি আমাৰ দুখন চৰকাৰৰ মাজত হোৱা চুক্তিক উলংঘা কৰাৰ ক্ষেত্ৰত পৰৱৰ্তী পদক্ষেপত অৰুণাচল গভৰ্ণমেণ্টে কি পদক্ষেপ লয় বা আমাৰ অসম চৰকাৰে কি পদক্ষেপ লয় এই সম্পৰ্কত পুনৰ পৰ্যালোচনা কৰি পদক্ষেপ লোৱা হ'ব। ইয়াৰ গোটেই সম্পূৰ্ণ চিত্ৰখন আমাৰ ফৰেষ্ট ডিপাৰ্টমেণ্টৰ জৰিয়তে আৰু চাৰ্কুল অফিচাৰৰ জৰিয়তে দাঙি ধৰা হ'ব। জামুগুৰি হাটৰ পৰা চন্দন শৰ্মাৰ ৰিপৰ্ট, আছাম নিউজ।